Hey friends, welcome to my channel. আজি আমি শান্তি আশ্ৰম আহিছোঁ। আপোনালোকে নাম শুনিছে চাগে সকলোৱে শান্তি আশ্ৰমৰ কথা। মই আজিলৈকে দেখা নাই, আজি আহিছোঁহে। এইটো হৈছে পুখুৰীটো। ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে। দেখিছে আপোনালোকে মূৰবোৰ কেনেকৈ ওলাই আছে। গৰম যিহেতু গৰমৰ কাৰণে সিহঁতি একে ঠাইতে ৰৈছেহি মাছবোৰ, আৰু সিহঁতক খাবলৈ কিবা দি থোৱা আছে। সেইটো কাৰণে সিহঁতি খাব আহিছে। আমিও পুখুৰী চাবগৈ মাছ দেখিলোঁ, ইমান ডাঙৰ ডাঙৰ মাছ। চাই থাকক ভিডিঅ'টো তেতিয়াহ'লে। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। এয়া আমি এতিয়া পুখুৰী চাই আহি আছোঁ। সেইটো দেখিছেনে মেইন মন্দিৰটো ওলাইছে। মোক ভিডিঅ' কৰি দিব কৈছিলোঁ, এয়া ভিডিঅ' অকণ বনাই দিছে মোক। কেনেকুৱা লাগিছে? এইটো হৈছে মেইন মন্দিৰটো। এইবোৰ দেখিছেনে ফুল ৰুই আছে, ধুনীয়াকৈ ফুল ৰুই থোৱা আছে। আচলতে ইয়াত আহি মনটো বহুত ভাল লাগিছিল। পূৰা শান্ত পৰিৱেশ। হ'ব দিবই ৰ'দ। কোনফালে যাবা? এইফালে? ৰ'দত একদম পূৰা বগা দেখিছে, বহুত বগা দেখিছে। শিৱ মন্দিৰো আছে ন? কোনফালে দিন ওলাই যাবানো? মন্দিৰটো পাতিছে।
ব'লা ব'লা নহয় ইয়াত আহি কিবা মনটোৱে কিবা এটা ভাল লাগিছে নাই কোৱাচোন একদম ঠাণ্ডা হয় নাই দেখাই দিছোঁ ভিডিঅ' কৰি তোমাক লগাই ভাল হয় বিৰাট গৰম ৰ'দ পুৰা বহুত ডাঙৰ